ঈদৰ বতৰ মানে সলমান খানৰ মুভি আৰু এই পৰম্পৰা অটুট ৰাখিয়েই অলপতে কিসি কা ভাই কিসি কা জান নামৰ মুভিখন ৰিলিজ কৰা হৈছে। মুভিখনত সলমান খান আৰু পূজা হেগড়েই মুখ্য চৰিত্ৰত অভিনয় কৰিছে, য'ত এজন ব্যক্তিয়ে নিজৰ থকা ঠাইখনক ভূমাফিয়াৰ পৰা কেনেকৈ ৰক্ষা কৰে, লগতে নিজৰ গাৰ্লফ্ৰেণ্ডক ঘাতক শত্ৰুৰ পৰা কেনেকৈ ৰক্ষা কৰে সেই বিষয়ে উল্লেখ কৰা হৈছে। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুভিখনৰ আৰম্ভণিতে আমাক এজন বহুত ডাঙৰ গেংষ্টাৰক দেখুওৱা হয়, যিজন গেংষ্টাৰে কোনো এখন বিশেষ বস্তুক নিজৰ দখলত কৰিব বিচাৰিছিল, কিন্তু সেইটো তেওঁলোকৰ বাবে সম্ভৱপৰ নাছিল, যিহেতু সেই ঠাইত বাস কৰিছিল সকলোৰে ভাইজান। এই কথা শুনি গেংষ্টাৰজনৰ বহুত খং উঠে আৰু তেওঁ নিজৰ মানুহকে মাৰিবলৈ আৰম্ভ কৰে। তাৰপিছত তেওঁ কিছুমান নতুন মানুহক সেই ঠাইলৈ পঠায় আৰু য'ত এণ্ট্ৰি হয় সকলোৰে ভাইজান সলমান খানৰ, যাক মুভিখনক ভাইজান বুলি উল্লেখ কৰা হৈছে। তেওঁৰ কোনো আন নাম নাছিল। ভাইজানে সকলো গুণ্ডাক বুজাবলৈ আৰম্ভ কৰে যে তোমাৰ ঘৰত পৰিয়াল আছে, তুমি যদি এইখিনি মাৰ খাই পৰি থকা তোমাৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা হ'ব। কিন্তু সেই গুণ্ডাবোৰে ভাইজানৰ কথা নুশুনে আৰু তাতে তেওঁ ভাইজানৰ সৈতে ফাইট কৰিবলৈ আৰম্ভ কৰে। ভাইজানে সকলোকে পৰাস্ত কৰে। অৱশেষত যেতিয়া তেওঁ মেইন গুণ্ডাটোক মাৰিবলৈ যায়, তেতিয়া তেওঁ কয় যে মই সকলোৰে মেইন নহয়, মই ভুলতে এই কামত ফচি গৈছোঁ। আৰু তেতিয়া দেখুওৱা হয় সেই গেংষ্টাৰজনক, যিজনে সকলো দৃশ্য বিল্ডিং এটাৰ ওপৰৰ পৰা চাই আছিল। তাৰপিছত আমাক দেখুওৱা হয় ভাইজানৰ তিনি ভাতৃ লাভ, ইস্ক আৰু মোহ। তেওঁলোকে বস্তুটোৰ সকলোকে সুধিবলৈ আৰম্ভ কৰে যে আমাৰ ভাইজানে কিয় বিয়া নকৰে, আমাৰ ভাইজানে বিয়া কৰাৰ পিছতহে আমি বিয়া কৰিব পাৰিম। তাৰপিছত ভাইজানৰ পুৰণা তিনিজন বন্ধুৱে তেওঁলোকক ক'বলৈ আৰম্ভ কৰে যে ভাইজানে নিবিচাৰিছিল যে কোনো এজন মহিলাৰ বাবে তেওঁলোকৰ ভাতৃৰ মাজত সংঘৰ্ষৰ সৃষ্টি হওক, আৰু সেইবাবে তেওঁ এতিয়ালৈকে বিয়া কৰা নাই আৰু তোমালোকৰ বিয়া কৰোৱা নাই। ইয়াৰ লগতে তেওঁলোকে গম পায় যে তেওঁলোকে ভাইজানৰ আচল ভাতৃ নহয়, তেওঁলোকক অনাথ আশ্ৰমৰ পৰাহে ভাইজানে নিজৰ কৰি লৈছিল। আৰু এই কথা শুনি তেওঁলোকে ইম'চনেলি ভাঙি পৰে আৰু তেওঁলোকে গৈ ভাইজানক সাৱটি ধৰে। ইয়াৰ পিছ মুহূৰ্ততে তেওঁলোকে মুম্বাইলৈ ভাগ্যশ্ৰী নামৰ মহিলা এজনীক বিচাৰি যায়, যিজনী আছিল ভাইজানৰ এক্স গাৰ্লফ্ৰেণ্ড। দুৰ্ভাগ্যবশতঃ তেওঁলোকে ভাগ্যশ্ৰীৰ পুত্ৰৰ বিয়াতহে গৈ উপস্থিত হয় আৰু তেওঁলোকৰ পিছে পিছে ভাইজানেও সেই ঠাইলৈ গৈ উপস্থিত হয় আৰু আমাক ৮০ দশকৰ মুভি মেনে প্যাৰ কিয়াৰ মুভিৰ ফিলিং দিয়া হয়, য'ত ভাগ্যশ্ৰী আৰু সলমান খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু ভাইজানৰ বাবে ছোৱালী চাবৰ বাবে তেওঁৰ তিনি ভাতৃয়ে তেওঁলোকৰ প্লেনত বিফল হৈছিল আৰু তেওঁলোকে যীশুছৰ সন্মুখত প্ৰাৰ্থনা কৰিছিল যে তেওঁলোকৰ ভাইজানৰ বাবে এজনী ভাল ছোৱালী বিচাৰি দিবৰ বাবে। আৰু তেতিয়া এণ্ট্ৰি হয় ভাগ্যলক্ষ্মী নামৰ এজনী ছোৱালী আৰু তেওঁলোকে সেই ছোৱালীজনীক ভাইজানৰ বাবে চিলেক্ট কৰি লয়। তেওঁলোকে তাইক বিভিন্ন ধৰণে সহায় কৰিবলৈ আৰম্ভ কৰে আৰু কয় যে আমাৰ বস্তিত এটা খালী ৰুম আছে আৰু আমাৰ ভাইজানে এই ৰুমটোক ৰেণ্টত দিব, তুমি আমাৰ ইয়াতে আহি যোৱা। আৰু সেই মৰ্মে ভাইজানে ভাগ্যলক্ষ্মীক তেওঁৰ ৰুমটো দেখুৱাই দি সেই ঠাইৰ পৰা গুচি যায়। কিন্তু ভাগ্যলক্ষ্মীয়ে ভাইজানৰ পাৰ্চনেলিটি চাই ইমপ্ৰেছ হৈ যায়। ইয়াৰ উপৰিও ভাইজানৰ তিনি ভাতৃয়ে ভাগ্যলক্ষ্মীক ভাইজানৰ বিষয়ে বহুত ভালকৈ কথা কয়, যাৰ ফলত ভাগ্যলক্ষ্মীয়ে ভাইজানৰ প্ৰতি বহুতো আকৰ্ষিত হৈ পৰে। ভাগ্যলক্ষ্মী কোনো এখন সাধাৰণ ঘৰৰ ছোৱালী নাছিল, তেওঁ সাউথ ইণ্ডিয়াৰ পপুলাৰ ফাইটাৰ ৰাউডি আন্নাৰ ভনী আছিল। ৰাউডি আন্না বৰ্তমান পৰিৱৰ্তন হৈ পৰিছে আৰু তেওঁ সহজ সৰল জীৱন যাপন কৰি আছে। তাৰপিছত আমাক দেখুওৱা হয় ভাগ্যলক্ষ্মী আৰু ভাইজানৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু ভাগ্যলক্ষ্মীয়ে ভাইজানক জান হিচাপেহে মাতিছিল, যিহেতু ভাই শব্দটো তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তাৰপিছত ভাগ্যলক্ষ্মীয়ে ভাইজানৰ ফটো নিজৰ পৰিয়াললৈ পঠিয়ায় আৰু তেওঁৰ পৰিয়ালে ভাইজানক পচন্দ কৰে আৰু তেওঁলোকক সাউথ ইণ্ডিয়ালৈ মাতি পঠিয়ায়। ট্ৰেইনত তাই ভাইজানক ক'বলৈ আৰম্ভ কৰে যে মোৰ ভাতৃয়ে মোৰ জীৱনসংগীৰ মাজত কেৱল এটা কোৱালিটিয়ে চাব, সেইটো হৈছে নন ভাইলেঞ্চ। আৰু ঠিক সেই মুহূৰ্ততে তেওঁলোকৰ ওপৰত এটা গেঙে এটেক কৰে আৰু তাত বহুত ডাঙৰ ফাইট হয়। পিছত ভাগ্যলক্ষ্মীয়ে তেওঁৰ তিনি ভাতৃক ফোন কৰি সেই ঠাইলৈ মাতে আৰু তেওঁলোকেও সেই ট্ৰেইনখনত আহি সেই যুদ্ধত ভাগ লয় আৰু তেওঁলোকে এজন এজনকৈ সকলোকে ধাৰাসায় কৰি দিয়ে। অৱশেষত যেতিয়া ভাগ্যলক্ষ্মী তেওঁলোকক সোধে যে এইবোৰ কি, তোমালোকে কৈছিলা তোমাৰ ভাতৃয়ে এজন শান্তিপ্ৰিয় ব্যক্তি। পিছত তাই গম পায় যে এই এটেক ভাইজানৰ ওপৰত হোৱা নাই, এই এটেক হৈছিল তাইৰ ওপৰতহে। নাগেশ্বৰ নামৰ এজন গুণ্ডাই তেওঁৰ পৰিয়ালৰ ওপৰত বহু দিনৰ পৰা চকু ৰাখিছিল আৰু উচিত সময় পাই তেওঁলোকক হত্যা কৰিব বিচাৰিছিল। তেতিয়া ভাইজানে কৈছিল যে যেতিয়া কোনো এজন নম্ৰভদ্ৰ ব্যক্তিৰ এগেইনষ্টত এজন গেংষ্টাৰে থিয় দিয়ে, তেতিয়া সেই নম্ৰভদ্ৰ ব্যক্তিৰ সৈতে এজন শক্তিশালী ব্যক্তি থিয় দিয়াটো অতি প্ৰয়োজনীয়। এই বুলি কৈ তেওঁলোকে সাউথ ইণ্ডিয়াত ভাগ্যলক্ষ্মীৰ ঘৰলৈ গুচি যায়।
আৰু তাইৰ পৰিয়ালৰ সকলোৱে ভাইজানক উষ্ম আদৰণি জনায়। পিছত ভাইজানে গম পাইছিল যে নাগেশ্বৰে নিজৰ পিতৃৰ মৃত্যুৰ বাবে ৰাউডি আন্নাক জগৰীয়া কৰিছিল আৰু সেইবাবে তেওঁ ৰাউডি আন্নাৰ সম্পূৰ্ণ পৰিয়ালকে হত্যা কৰি শেষ কৰিব বিচাৰিছিল। আৰু যিহেতু ভাইজানে এই পৰিয়ালৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব, সেইবাবে তেওঁ নাগেশ্বৰৰ ওচৰলৈ যায় আৰু সকলো সমস্যা সমাধান কৰিব বিচাৰে। কিন্তু নাগেশ্বৰে কৈছিল যে যদিহে ৰাউডি আন্নাই আহি মোৰ ভৰিত ধৰি মাফ খোজে তেতিয়াহ'লে মই তেওঁক মাফ কৰি দিম। আৰু এই কথা শুনি ভাইজানে কৈছিল যে এইটো কেতিয়াও সম্ভৱপৰ নহয়। এই বুলি কৈ তেওঁ সেই ঠাইৰ পৰা গুচি আহে। তাৰ পিছত এদিনাখন নাগেশ্বৰে কেইজনমান ব্যক্তিক ৰাউডি আন্নাৰ ঘৰত এটেক কৰিবলৈ পঠিয়ায়। কিন্তু সেই ঠাইলৈ ভাইজানো উপস্থিত থাকে আৰু ভাইজানে এজন এজনকৈ সকলোকে সৰ্বনাশ কৰি পেলায়। আৰু হঠাৎ এই কাণ্ড দেখা পায় ভাগ্যলক্ষ্মীৰ ভাতৃ ৰাউডি আন্নাই আৰু তেওঁ চক খাই যায়। তেতিয়া তেওঁ কয় যে হয়তো ভাগ্যলক্ষ্মী তোমাৰ সৈতে বিয়া কৰিব পাৰে, কিন্তু তুমি এজন ভাইলেণ্ট মানুহ, মই তোমাক কেতিয়াও একচেপ্ট নকৰোঁ। পিছত ভাইজানে ৰাউডি আন্নাক কয় যে মই নাগেশ্বৰৰ ওচৰলৈ গৈছিলোঁ সকলো সমস্যাৰ সমাধান কৰিবৰ বাবে, কিন্তু তেওঁ কৈছে যে আপুনি যদি নাগেশ্বৰক ভৰি ধৰি মাফ খোজে তেতিয়া তেওঁ আপোনাক মাফ কৰি দিব। আৰু এই কথা শুনি নাগেশ্বৰে কয় যে মই নিজৰ পৰিয়ালৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰোঁ, মই তেওঁৰ ভৰি ধৰি মাফ খুজিবৰ বাবে সাজু হৈছোঁ। আৰু ইয়াৰ পিছত ভাইজানে নিজৰ চালা ৰাউডি আন্নাক লৈ নাগেশ্বৰৰ ঘৰলৈ যায়, য'ত ৰাউডি আন্নাই নাগেশ্বৰক ভৰি ধৰি মাফ খোজে। আৰু এই দৃশ্য দেখি ভাইজানৰ চকুত পানী আহি যায়। পিছত নাগেশ্বৰে কয় যে যোৱা মই তোমাক মাফ কৰিছোঁ। আৰু এই কথা শুনি সেই ঠাইৰ পৰা ভাইজান আৰু ৰাউডি আন্না ঘৰলৈ উভতি আহে। তেওঁলোকে ভাবিছিল নাগেশ্বৰে তেওঁলোকক সঁচাকৈ মাফ কৰি দিছে। ইয়াৰ পিছত আমাক ভাইজানৰ বিয়াৰ চিন দেখুওৱা হয়, য'ত আহি পায় সেই ভূমাফিয়াজন যিজনে ভাইজানৰ বস্তু দখল কৰিব বিচাৰিছিল আৰু লগতে নাগেশ্বৰ। আৰু তেওঁলোকে দুয়োজনে মিলি ভাইজানৰ ওপৰত এটেক কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত ভাইজান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে। ইয়াৰ লগতে নাগেশ্বৰৰ ভাতৃয়ে ভাগ্যলক্ষ্মীক হত্যা কৰিব বিচাৰে, যাৰ ফলত ৰাউডি আন্নাই নিজৰ পূৰ্ব ৰূপ ধাৰণ কৰে আৰু তেওঁ এজন এজনকৈ সকলোকে সৰ্বনাশ কৰি পেলায়। যিজন ৰাউডি আন্নাই নিজৰ পৰিয়ালৰ বাবে নম্ৰভদ্ৰ হৈছিল, সেইজন ৰাউডি আন্নাই নিজৰ পৰিয়ালৰ বাবে পুনৰ অস্ত্ৰ হাতত তুলি ল'লে। আৰু এই যুদ্ধৰ ফলত নাগেশ্বৰে নিজৰ দুই ভাতৃক হেৰুৱায়, যাৰ ফলত তেওঁ ভাঙি পৰে আৰু তেওঁ কান্দিবলৈ আৰম্ভ কৰে, যাৰ ফলত সেই ভূমাফিয়াজনে নাগেশ্বৰক চুৰিৰে ঘপিয়াই হত্যা কৰে। আৰু যিহেতু ভাইজান আঘাতপ্ৰাপ্ত আছিল, সেই ভূমাফিয়াজনে তাৰে সুযোগ তুলি ভাইজানৰ ওপৰত এটেক কৰিবলৈ আৰম্ভ কৰে আৰু ভাইজান বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ পৰে। লগতে ভাইজানৰ তিনি ভাতৃও আঘাতপ্ৰাপ্ত হৈ পৰি থাকে। পিছত তেওঁলোকে হুইচেল বজাবলৈ আৰম্ভ কৰে, যিহেতু ভাইজানৰ ভাতৃয়ে বিপদৰ সংকেতত হুইচেল বজাই তেওঁক মাতিছিল। আৰু সেই হুইচেল শুনি ভাইজানে সাৰ পাই যায় আৰু তেওঁ নিজৰ চাৰ্ট খুলি বডি দেখুৱাবলৈ আৰম্ভ কৰে, যিটো ছলমান খানৰ প্ৰতিটো মুভিতে আমি দেখিবলৈ পাওঁ। তাৰপিছত তেওঁ সেই গেংষ্টাৰজনক তোলা ধূনা দিয়ে আৰু অৱশেষত তেওঁক হত্যা কৰে। আৰু ইয়াৰ পিছতে সহপৰিয়ালৰ সৈতে এই মুভিখনৰ হেপী এণ্ডিং হয়। মুভিখনৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল, আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।